নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়কচোন। মই চিঙাৰী সমবায়ৰ চেয়াৰমেন। তাকে আপোনাৰ চিঙাৰী যিটো এটা কংগ্ৰেছৰ দুৰ্গ বুলি কয় আৰু প্ৰতিনিধিত্বলৈ কৈছে বা চিঙাৰীৰ পৰা যথেষ্ট ভোট এবাৰ কংগ্ৰেছে পাব। এই ক্ষেত্ৰত আপোনাৰ বিজেপি এতিয়া যথেষ্ট সংখ্যক ৰাইজ ৰাতি ওলাই আহিছে বিজেপিত যোগদান কৰিবলৈ, কি ক'ব? আজি মোৰ চিঙাৰীৰ পৰা ধৰক 200-300 মানুহ ওলাই আহিছে। হয়, চিঙাৰী অঞ্চলৰ পৰা 200-300 মানুহ ওলাই আহিছে, মাগুৰীৰ পৰা আহিছে। হয়, আজি গোটেই মানুহ লৈ আহিছোঁ। হয়, আজি কংগ্ৰেছৰ দিনত কংগ্ৰেছে যিবিলাক বালবাৰ্তাত দি আছে যে আঁচনি দিম বুলি, সেইটো দিম এনেকৈ কৰি থাকে, সিহঁতে কাম নকৰে। মোৰ বিজেপি চৰকাৰে যেনেকৈ কাম কৰি আছে, ৰাস্তা ঘাট বা যিকোনো আঁচনি যিটো কয় মুখেৰে এইটো দি দিয়ে মামা এনেকৈ দি আছে যাতে মানুহৰ নিজকে পোৱাৰ পিছতে এইটো আঁচনি গাঁৱত পায়। সেইটোৰ কাৰণে ৰাইজ মানে এইটো চাই মানে খুচি হ'ল, সেইটোৰ কাৰণে ৰাইজ ওলাই আহিলে। যাতে আজি সৰুতা এজন মানুহ এদিন গৈছিল চিঙাৰীত, যোৱাৰ পিছত মানুহ চাই মানে এনেকৈ মৰম লাগিছে, গোটেই মানুহ সেইজনৰ ক্ষেত্ৰত আহি গ'ল। মোৰ আজি চব মানুহ জইন কৰিব, ৰাতি 10টা-11টা বাজি গ'ল। আজি ইমান কষ্ট কৰি আহি আছে, মই মুৰব্বী মানুহ আহি মানে জইন কৰিব বুলি মই আশা কৰিছোঁ। নমস্কাৰ, আমাৰ লগত আছে আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম নাজিমুদ্দিন পাঠান। মই আগতে কংগ্ৰেছত আছিলোঁ। হয়, কংগ্ৰেছৰ পৰা মই বহুত দিন বহি আছিলোঁ। হয়, বহি থকাৰ পিছতে মই এতিয়া মানে অলপ ওলাই আহিছোঁ। আমাৰ এই বাইদেউসকলে মোক এৰিয়া কৰাইছে, গতিকে আমাৰ হাচনা বাইদেউ আৰু ৱাহিদা ৰহমান ৰাণী বুলি কয়, এওঁলোক দুইজনেই মোক মানে কংগ্ৰেছৰ বহি থকাৰ পৰা মোক ওলাই আনিছে। আৰু মই বিজেপিৰ মানে বস্তুটো এতিয়া চালোঁ যে গ্ৰাউণ্ডত যিখিনি চলি আছে, বাস্তৱ হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কৰি আছে, কথাটো যিখিনি কামতো সেইখিনি কৰি আছে। গতিকে সেইফালৰ পৰা আমিও দেখিছোঁ যে আমাৰ ৰাইজসকল উপকৃত হৈ আছে। গতিকে বিভিন্ন আঁচনি, বিভিন্ন ধৰণৰ কংগ্ৰেছে 70 বছৰ শাসন কৰাৰ কালৰ পৰা এই 70 বছৰীয়া যি এটা দীঘলীয়া সময় আছিলে, আমাৰ মাইনৰিটি মানুহবিলাকক বিভিন্ন প্ৰেছাৰত ৰাখিছে। তেওঁলোকে এটা এনেকুৱা গেম খেলিছে, যিটো গেম নেকি ধৰি লওক যে 83 যিটো আন্দোলন হৈছিলে, তাত আমাৰ নেলিত বহুত মানুহ হত্যাকাণ্ড হৈছিলে, সেইটো কংগ্ৰেছে কৰাইছিলে।